তাতে পালে ঘূৰি আহিছে বুলি টিমটো ঘূৰি অহা নাই, টিমটো তাতে আছে। তাৰ মাজত এজন সদস্যৰ বেলেগ এটা কাৰ্যসূচী আছিলে, আমি তেখেতৰ ৰিপ্লেচমেণ্ট হিচাপত আৰু এজন সদস্য পঠাইছোঁ। টিমটো সদ্যহতে চেন্নাইত আছে। ইতিমধ্যে চেন্নাইৰ পৰা চেন্নাই চৰকাৰৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ মাননীয় চিফ ছেক্ৰেটাৰীলৈ এটা পত্ৰ প্ৰেৰণ কৰিছে। তাৰ আগতে আমাৰ চিফ ছেক্ৰেটাৰী মহোদয়ে তামিলনাডুৰ চিফ ছেক্ৰেটাৰীলৈ এখন চিঠি লিখিছিলে, তাত তেওঁলোকে উত্তৰ দিছে। আমি সেইখন এক্সামিন কৰি আছোঁ, কিন্তু কোনো তাত বিশেষ তথ্য আমি পোৱা নাই। একচেপ্ট এটাই কথা, তেওঁলোকে আমাক কেঁচুৰ কৈছে যে জয়মালা হাতীৰ স্বাস্থ্য এতিয়া ভালে আছে, সেইটোক লৈ আমি চিন্তা কৰিব নালাগে। ইমান দিন কেলে লাগিছে তাৰমানে, বা তাত আপোনালোকে এতিয়া বাহৰ পাতি কিয় আছে তাৰমানে, বা ইমান দিন কেলে লাগিছে? ধৰক এটা কথা হ'ল যে অসমৰ ৰাইজে এটা বিচাৰিছিলে যে এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীও কৈছিলে যে এটলিষ্ট আমি হাতীটো যিহেতু আমাৰ এইটো ইমান পেপাৰে পত্ৰে চবতে এটা আলোচনা হৈছে, এইটো এটা দল পঠিয়াই চাই হয় আৰু এই হাতীটো ঘূৰাই আহিবৰ কাৰণে এটা ডিছকাশ্যন বা ডায়লগ আৰম্ভ কৰা এইটো উচিত আছিল। কিন্তু সাক্ষাতৰো যে আপোনালোকক অনুমতি নিদিলে সেইটো আটাইতকৈ ডাঙৰ কথা। সেইটোতো তামিলনাডু চৰকাৰৰ কথা। এতিয়া আমিতো বিনা অনুমতিৰে বেলেগ এটা প্ৰাইভেট প্ৰিমাইজত বেলেগ এটা ইনষ্টিটিউশ্যনত আমি সোমাই যাব নোৱাৰোঁ তেনেকৈ। চ' আমি সেইকাৰণে ধৰক ধৈৰ্য ধৰি তেনেকৈ ৰাখোঁ। তাৰমানে ধৈৰ্য ধৰাৰ পৰিৱৰ্তে নাই একো তেনেকৈ একো অনুমতি চাওক, কথাটো অনুমতিও নহয়। অনুমতিৰ কথাটো হ'ল আমি আমাৰ ইয়াৰ পৰা ডেলিগেশ্যন পঠাইছিলোঁ এক্সপাৰ্টসকলক, ভেট আৰু বন বিষয়াবিলাকসকলক, তেওঁলোকে তাৰ চৰকাৰক অনুৰোধ কৰি তাত চোৱা চিতা কৰিবলৈ মানে চাবলৈ দিব। কিন্তু আমি এনেকৈ ভবা নাই যে তামিলনাডু চৰকাৰে যে তেওঁলোকে এনেকুৱা এটা ষ্টেণ্ড ল'ব, এইখন কিন্তু খুব মানে ধৰক মই ভাবোঁ যে উচিত হোৱা নাই। এতিয়া যদি কিবা কাৰণত কিবা তামিলনাডুৰ যদি সম্পত্তি ইয়াত থাকে, তেওঁলোকে যদি চাবলৈ আহে, আমি যদি ধৰক না কৰি দিওঁ, কথাটো কিবা তেনেকুৱা হ'ল। গতিকে কথাটো যিহেতু তেনেকুৱাই হ'ল, এতিয়া ন্যায়ালয়লৈ যোৱা বা তেনেকুৱা কিবা ভাবিছে নেকি? তেওঁলোকেতো ইমান দিন নাই দিয়া। ধৰক আমাৰ ফালৰ পৰা আমি মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন প্ৰতিবেদন প্ৰেৰণ কৰিছোঁ। এতিয়া মাননীয় আদালতে কেনেকুৱা নিৰ্দেশ দিয়ে সেইটোৰ কথা। তাৰমানে আপোনালোকে এইটোত গুৰুত্ব দিছে, ঠিক আছে হাতীটো অনা ননাটো এটা পিছৰ পৰ্যায়, কিন্তু হাতীটোক কমচে কম সাক্ষাতৰ এটা সুবিধা বা নিজৰ আপোনালোকৰ উপস্থিতিত চিকিৎসকে এটা পৰ্যবেক্ষণ কৰাৰ আমাৰ চিকিৎসকসকলে পৰ্যবেক্ষণ কৰা আৰু তেওঁলোকৰ মাজত ডেফিনেটলি অলপ পাৰ্থক্য থাকিব, কাৰণ হাতীটো যথেষ্ট কষ্টৰ মাজেদি কিছুদিন পাৰ কৰিছে। আপুনি পূৰ্বতে এটা কথা কৈছিলে যে 9টা হাতী যিহেতু তামিলনাডুত আছে আৰু যিটো এগ্ৰিমেণ্টত পঠোৱা হৈছিল তাৰ যিটো ম্যাদ আছিল সেইটো কেতিয়াবাই উকলি গৈছে বুলি কৈছে। এতিয়া ম্যাদ উকলি যোৱাৰ পাছত তেওঁলোকে ইলিগেলি ৰাখিছে বস্তুটো আনাত ধৰণৰ কিবা আইনী প্ৰক্ৰিয়াটো লাগিবই। আইনী প্ৰক্ৰিয়াটো লাগিবই, আৰু ইনফেক্ট তামিলনাডুৰ যিজন চিফ ৱাৰ্ডেন তেখেতে অলৰেডি কৈছে যে আপোনালোকে হাতী লৈ যাব পাৰে। কথাটো হ'ল যে হাতীবিলাক প্ৰাইভেট কাষ্টাডিত আছে। চৰকাৰী যদি কাষ্টাডিত থকা হ'লে আমি ডেফিনেটলি তামিলনাডু চৰকাৰক কৈ পেলাই আনিলোহেঁতেন, আৰু তেওঁলোকে আমাক পত্ৰত এইটো লিখিছিলে যে আপোনালোকে যদি বিচাৰে যে আমি এই 9টা হাতীৰ কাষ্টাডি লওঁ, তেতিয়াহ'লে তাৰে যি যাৱতীয় খৰচ হয় সেইবিলাক কিন্তু আপোনালোকে আমাক আগতীয়াকৈ দিব লাগিব। সেইখিনি আমাৰ ওচৰত কিন্তু তামিলনাডু চৰকাৰৰ পত্ৰ আছে ইন ৰাইটিং। চ' আমি তেওঁলোকক এইখন হৈছিলে মে' মাহত, তেতিয়া আমি তেওঁলোকক ক'লোঁ যে আমি সম্পূৰ্ণৰূপে প্ৰস্তুত, আমি আপোনালোকক 5 লাখ টকা দিবলৈ ইমিডিয়েট আমি ৰেডি আছোঁ, আৰু আপোনালোকে একাউণ্ট নাম্বাৰ যি আমি জমা কৰিব লাগে সেইখিনি দিয়ক। তাৰপিছত হয়তো তেওঁলোকে যেতিয়া কথাটো চৰকাৰত জনাইছে বা কিবা কৰিছে, তেতিয়া কিবা এটা নতুন ডেভেলপমেণ্ট হ'ল। কিন্তু মে' মাহলৈকে কিন্তু এটা আছিলে যে তেওঁলোকে আমাৰ কাৰণে হাতীবিলাক চিজ কৰি নিজৰ কাষ্টাডিত ৰাখিব আৰু আমি গৈ পেলাই লৈ আহিম। মই আৰু এটা কথা জানিবলৈ বিচাৰিছোঁ, ইতিমধ্যে আহমেদাবাদৰ এখন চিৰিয়াখানাত দিবৰ কাৰণে 20টা হাতী দিবৰ কাৰণে আপোনালোকে সাজু হৈছে নেকি বা কাগজ পত্ৰ? নাই, সেই তেনেকুৱা কোনো একো নাই, মই জনাত নাই।